অনুৰোধ জনালো। ইয়াৰ পিছত আহিব আমাৰ ধনচিৰি ব্লগৰ পৰা ৰিংকু দত্ত, জুমন ৰাভা, গৌতম দাস, হিমাংশু কলিতা, নিৰঞ্জন দত্ত, ললিত কৰ্মকাৰ, প্ৰকাশ দত্ত সকলে আদৰণি জনাব হাত চাপৰি বজাই। ডিম্পল বৰা, হিৰণ্য তালুকদাৰ, সৌৰভ হাজৰিকা, ৰাচন্দু দাস, নিপতি দাস, মঞ্জিত দত্ত, ধন ৰয়, নৱজিৎ মেধি, নাৰায়ণ চৌহান, চিৰঞ্জীৱ গোস্বামী, তেখেতসকলে পুৰণি গড়েমাৰী প্ৰাইমাৰীৰ পৰা। ইয়াৰ পিছত আহিব তাতু কলিতা, প্ৰণৱ গায়ন, কমল মেধি, প্ৰীতম দৈমাৰী, লুচিয়া বসুমতাৰী বৰ্ণগাঁও, চিত্ৰা নাৰ্জাৰী বৰ্ণগাঁও, বিষ্ণু বনিয়া ৰৌতা ষ্টেচন, দীনেশ সিংহা ৰৌতা ষ্টেচন, তপস সিংহা ৰৌতা ষ্টেচন, অভিজিৎ বদ্ৰা ৰৌতা ষ্টেচন, নিৰঞ্জন চহৰীয়া ৰৌতা ষ্টেচন, হিৰাজ দাস ৰৌতা ষ্টেচন, সীমাংশা বড়ো, আকাংক্ষা চৌধুৰী, নৰত্তম দাস, গঞ্জিত দাস, নিমাই দাস, মৃণাল দাস, আংকুৰ বৰগয়াৰী, সুন্দৰ চৌহান, এলেক্স বৰগয়াৰী, ভিনিৰাম ব্ৰহ্ম, ভাস্কৰ বসুমতাৰী। ইয়াৰ পিছত আহিব ৰাকেশ মালাকাৰ, প্ৰণজিত মালাকাৰ, আদেশ সাহা। সকলোকে চিৰিয়েলি আহি ছাৰৰ সন্মুখত যোগদান কৰিবলৈ অনুৰোধ জনাইছো। হৰিসিংগা ব্লগৰ পৰা বহুতখিনি আমাৰ যুৱক যুৱতীসকলে যোগদান কৰিব। হৰিসিংগা ব্লগ সাজু হ'বলৈ অনুৰোধ জনাইছো। স্বপ্না দাস, রুমি দাস, ভারতী দাস, ভাগ্যশ্রী দাস, বাসন্তী দাস, হেমন্ত ডেকা, কুকিল ডেকা, মানব রাভা, হীরক ডেকা, প্রাঞ্জল ডেকা, দীপ ডেকা, অরূপ ডেকা, দীপ রাভা, রাকেশ শইকিয়া, ঋতুরাজ ডেকা, বাবুল রাভা, বিন্টমণি তালুকদার, ধনমণি তালুকদার, দৈমালু বড়, পদুম ভান্ডারী, মিঠু বড়, লালু বড়, নাপু দাস, ববলা দাস, রিজু বড়।